এই যে ফুলপাহ দেখিছে, এই ফুলপাহ হাত চিলাই কৰিবলৈ লৈছোঁ এখন পেককত। আপোনালোকে কোনে কোনে পেকক চিনি পায় কমেণ্ট কৰি জনাবচোন। প্ৰথমতে ফুলপাহ কাগজত আঁকি লৈ কাৰ্বন পেপাৰ দি আঁকিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু কাৰ্বন পেপাৰ আৰু পেককখনৰ ৰংটো একেই হোৱাৰ কাৰণে নিজিলিকিলে। তাৰপাছত কি কৰোঁ কি নকৰোঁকৈ এনেদৰে এই ফুলপাহৰ ঠাৰিডাল কাটি ল'লোঁ। তাৰপাছত পেককখনত বহুৱাই ৰং পেঞ্চিলেৰে চাপ বহুৱাই ল'লোঁ, আকৌ পুনৰ কাপোৰখনত আঁকিবলগীয়া হ'ল। যিসকলে নতুনকৈ হাত চিলাই কৰিবলৈ আৰম্ভ কৰিছে তেওঁলোকৰ বাবে এটি সৰু উপায় দিব বিচাৰিছোঁ এই ভিডিঅ'টোৰ যোগেদি। যিসকলে জানে অনুগ্ৰহ কৰি তেওঁলোকে আওকাণ কৰিব। যেতিয়া আপোনালোকে ছাইড পাৰি হাত চিলাই কৰিবলৈ ল'ব, এনেকৈ টুকুৰা কাপোৰ এডোখৰ আপোনালোকে যোৰা দি ল'ব। এনেদৰে যোৰা দি ল'লে ফ্ৰেমটো খুৱাবলৈ সুবিধা হয় আৰু কাপোৰটো টানিবলৈ সুবিধা হয় চিলাই কৰা। মই যোৰা দিয়া কাপোৰৰ টুকুৰাটো দেখি নাহাঁহিব আকৌ, উঠাপতে পালোঁ সেই টুকুৰাটোকে যোৰা দি ল'লোঁ। তাৰপাছতে চিলাই কৰিবলৈ মই আৰম্ভ কৰি দিলোঁ। যেতিয়া সম্পূৰ্ণ হ'ব পেককখন কৰি তেতিয়া আকৌ দেখুৱাম আপোনালোকক। এয়া অলপ কৰি হৈছে, কেনেকুৱা লাগিছে জনাবচোন। আৰু মোৰ পাছফালে এয়া মানুহজন আৰু দাদাই বনাইছে এটা স্পেচিয়েল বস্তু। কি স্পেচিয়েল বস্তু পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক জনাম। এয়া হ'ল বাইদেউ আৰু মই একেলগে কাম কৰোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।